আৰু মোৰ চেনেলটো আপোনালোকে নিশ্চয় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ। ঠিক আছে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল jdtravellingandfoodvlogger এণ্ড ফুড ব্লগাৰ। ইমান গৰম দিছে, আজি এটা মই গৈ আছোঁ এখন ইনষ্টিটিউটত, আপোনালোকে চাই থাকক। এয়া ইমান গৰম দিছে, এতিয়া আহি অলপ ছায়াত মানে ৰখিছোঁ, ৰখি এতিয়া গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, কি হয় কি দেখিব কি আপোনালোকে নিশ্চয় ভিডিঅ'টো স্কিপ নকৰিব, পূৰা চাই থাকক, আৰম্ভৰ পৰা পূৰা শেষলৈ চাব। আপোনালোকে দেখি আছে মই জাষ্ট এইখন ইনষ্টিটিউটত আহি পাইছোঁ। এইটো কোচিং চেণ্টাৰ আপোনালোকে দেখি আছে। ইয়াতে কেনেকুৱা ধৰণৰ মানে শিক্ষা হয়, আৰু আপোনালোকে যদি গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা আপোনালোকে ইয়াতে টিউশ্যন ল'ব বিচাৰিছে, ইয়াতে ল'ব পাৰে। আপোনালোকে দেখিছে মোৰ লগত আছে ছাৰে এই মানে ইনষ্টিটিউটটোৰ বিষয়ে ছাৰে ভালকৈ আপোনালোকক কৈ দিব, প্ৰচেছটো কেনেকুৱা হ'ব। ছাৰ, এই ইনষ্টিটিউটটোত যদি এডমিশ্যন ল'ব লগা হয় তেতিয়াহ'লে কেনেকৈ কি কৰিব লাগিব? প্ৰথমে jdtravellingandfoodvlogger সমূহ দৰ্শকক মই স্বাগতম জনাইছোঁ এই ভিডিঅ'টোলৈকে। থেংক ইউ ছাৰ। ইনষ্টিটিউটটো একচুৱেলি মই ষ্টাৰ্ট কৰা আজি বহুদিনেই হ'ল। এতিয়া জাষ্ট মই শুৱালকুছিতেই আছোঁ ইনষ্টিটিউটটো, আৰু আপোনাক জনাব পাই মই সুখী যে মই এতিয়া ইনষ্টিটিউটটো আপোনাৰ ইউটিউবত প্লেটফৰ্মত মই লঞ্চ কৰিছোঁ। আহি থকা দিনত আপোনালোকে তাতে মেথছ ৰিলেটেড আৰু ষ্টেটিষ্টিক্স ৰিলেটেড ভিডিঅ'জ বহুখিনিয়ে পাব। প্লাছ যিসকল ব্যক্তিয়ে গভৰ্ণমেণ্ট ছাৰ্ভিচৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে আৰু মেথছত যদি অলপ দুৰ্বল, তাতো মই ভেৰিয়াছ টপিকছৰ ওপৰত মই ভিডিঅ'জ আপলোড কৰি থাকিম টাইম টু টাইম। আৰু ছেবাই হওক বা CBSE হওক, আমাৰ বৰ্ডছৰ প্ৰিপেৰেশ্যনৰ কাৰণে এইটো চেনেল মেইনলি মই টাৰ্গেট কৰি বনাইছিলোঁ, ক্লাছ 10 আৰু ক্লাছ 12। আৰু আপোনালোকে ক্লাছ 7ৰ পৰা ইয়াত ভিডিঅ'জবোৰ পাব, 7th ষ্টেণ্ডাৰ্ডৰ পৰা, যিখিনি আপোনালোকৰ ফাউণ্ডেশ্যনৰ কাৰণে লাগে। বা কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে যে লকডাউনৰ সময়ত ক্লাছ 7 আৰু 8ত বহুখিনি টপিক ক্লিয়াৰ কৰিব নোৱাৰিলে মেথছৰ। সেইবোৰ ভিডিঅ'জবোৰ মই ইয়াত আপলোড কৰিম। তেওঁলোকে এতিয়া 9ত পঢ়ি থাকিলেও ধৰক আগৰ কনচেপ্টছবোৰ ক্লিয়াৰ কৰি যাই থাকিবলৈকে পাৰিব। মই হঠাৎ মোৰ এটা কথা মনত পৰিল, আপোনালোকে মানে আপুনি কৈ আছে চেনেলটোৰ কথা, চেনেলটোৰ নামটো মানে আমাৰ ভিউৱাৰ্ছক কৈ দিলে ভাল আছিল। হয়, চেনেলটোৰ নামটো হৈছে আপোনাৰ worldofmathsandstatistics মেথিউটৰ ইনষ্টিটিউট। একচুৱেলি মোৰ ইনষ্টিটিউটটোৰ নাম হৈছে মেথিউটৰ ইনষ্টিটিউট। আপোনালোকে নিশ্চয় চাব, আৰু ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকো ছাপোৰ্ট কৰিব। আৰু তোমাৰ নামটো কি? মোৰ নাম সুনায়ন চৌধুৰী। ইয়াতে তুমি কেতিয়াৰ পৰা কোচিং কৰি আছা? কোচিং মোৰ হ'ল 6 মাহমানতকৈ বেছি হৈছে। আৰু কেনেকুৱা লাগিছে ইয়াত কোচিং কৰি? বহুতে ভাল লাগিছে, মানে কনচেপ্টবোৰ মোৰ বহুত ক্লিয়াৰ হৈছে ইয়াতে টিউশ্যন কৰাৰ পৰা। ইয়াৰ মানে বিষয়ে তুমি কি ক'বা, এই ইনষ্টিটিউটটোৰ বিষয়ে ভিউৱাৰ্ছক যদি ক'ব লাগে? বহুত ভাল, আপোনালোক আহিব পাৰে ইয়াতে টিউশ্যন কৰিব। আৰু ছাৰ মানে পঢ়ি পেলাই নালাগে যে আমনি নালাগে। আপোনালোকে চাওক, এইবোৰ ষ্টুডেণ্ট আৰু আছে কিন্তু আজি ইমান অহা নাই। এই কোচিং চেণ্টাৰটোৰ বিষয়ে আপোনালোকে নিশ্চয় জানিলে। ইয়াতে 300-400 ষ্টুডেণ্ট মানে ক্লাছ কৰে। আজি বৰ বিশেষ মানে বেছি অহা নাই, কিন্তু যিকেইটা আহিছে সেইকেইটা আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিলোঁ। আৰু মই বহি থাকোঁতে দেখিলোঁ, এয়াচোন কেক চেক লৈ আহিছে। আজি বোলে ইহঁতে স্বাধীনতা দিৱস উপলক্ষে কিবা সেনেকুৱা চেলিব্ৰেশ্যন কৰিব। তে আৰু কিনো হ'ব, আৰু দে কেকটো কাটি দিয়ক তাড়াতাড়ি, তে আৰু। এতিয়া বাজি আছে 6:30। আপোনালোকে নিশ্চয়
আজি দেখিছে আজি গৈছিলোঁ এটা মানে ইনষ্টিটিউট এখনত আপোনালোকে নিশ্চয় দেখিছে কেনেকুৱা কি আপোনালোকক মই নিশ্চয় জনালোঁ আৰু যদি আপোনালোকে মানে ইয়াৰ পৰা কিবা ডাউটছ থাকে আপোনালোকে যদি ক্লিয়াৰ কৰিব বিচাৰে মই ছাৰৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ভিজিট কৰিব পাৰে ছাৰৰ লগত কথা পাতিব পাৰে ছাৰক কমেণ্ট কৰিব ছাৰে সকলো ডাউটছ ক্লিয়াৰ কৰি দিব আৰু এনেকুৱা যদি ইনফৰ্মেটিভ ভিডিঅ'বোৰ লাগে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাই বাই